সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানা আমাৰ অসমবাসী ইয়াৰামঠু চৰ্দাৰ জুবিনদাৰ আজি জন্মদিন। ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ মুখাঙ্গনৰ নিয়ৰৰে চেষ্টা দুপাত নামি আমাৰ ৰদৰে নৈ মোৰ দেহৰ প্ৰদীপ হোৱা। ধুমুহাৰ মতে মোৰ বহু যুগৰে নাচো। পানী দিবা, এতিয়া জুবিনে ভাল পাব। Good.